নমস্কাৰ এই মুহূৰ্তত এটা অতি খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছতে ঘোষণা হ'ব বহু চৰ্চিত তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল আৰু এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতী আৰু এই পৰীক্ষাটোক লৈ উৎকণ্ঠাৰে ৰৈ আছে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতী আৰু অৱশেষত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে ঘোষণা কৰিছে যে 6 নৱেম্বৰৰ দিনটোতে ঘোষণা কৰা হ'ব তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল এই খবৰ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছে কাইলৈ ঘোষণা হ'ব তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল এই পৰীক্ষাৰ ফলাফলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰাখি পৰিছে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতী অৱতীৰ্ণ হৈছিল পৰীক্ষাত কেইবা লাখ যুৱক যুৱতী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু দেওবাৰৰ দিনটোতে লাভ কৰিব তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল ইতিমধ্যে টুইটযোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 26,000 নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল চৰকাৰে ইতিমধ্যে ঘোষণা কৰা হৈছে চতুৰ্থ বৰ্গৰ পদৰ ফলাফল আৰু তৃতীয় বৰ্গৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব তাক লৈ চৰ্চা চলিছিল বহু লোক উৎকণ্ঠাৰে ৰৈ আছিল আৰু অৱশেষত সেই খবৰ আহিছে যে তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব আৰু এই পৰীক্ষাত প্ৰায় 6 লাখ যুৱক যুৱতী অৱতীৰ্ণ হৈছে অনলাইনৰ জৰিয়তে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে অৰ্থাৎ ৱেবছাইটৰ জৰিয়তে এই ফলাফল চাব পাৰিব আমি মাত্ৰ কিছু মুহূৰ্তৰ পাছতে দিবলৈ চেষ্টা কৰিম যে কি ৱেবছাইটৰ জৰিয়তে আপুনি ফলাফল চাব পাৰিব ফলাফল আপুনি কেনেকৈ চাব পাৰিব সবিশেষ আমি দিবলৈ চেষ্টা কৰিম যে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত এটা অতি খুবেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতী অৱতীৰ্ণ হৈছিল তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হোৱা এই লিখিত পৰীক্ষা আৰু অৱশেষত তৃতীয় বৰ্গৰ পদৰ ফলাফল ঘোষণা কৰা হ'ব ইতিমধ্যে টুইটযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 26,000 নিযুক্তিৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু অসম চৰকাৰে এই পৰীক্ষা অনুষ্ঠিত কৰিছিল 6,71,805 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত আৰু অৱশেষত দেওবাৰৰ দিনটোতে ঘোষণা কৰা হ'ব বহু চৰ্চিত এই তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ ফলাফল